কিবৰ্ডবোৰ কিয় এনেকুৱাকৈ থাকে? কণী বইল কৰিলে কিয় হালধীয়া বৰণৰ হয়? বহীত কিয় মাৰ্জিন টনা হয়? এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ফেক্টৰ বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকক। হেল্ল' নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল এভৰিথিং উইথ আমিৰ। নম্বৰ 5, ৰাতিপুৱা আমাৰ মুখখন কিয় গোন্ধায়? বন্ধুসকল, ৰাতিপুৱা আমাৰ মুখখন কিয় গোন্ধায় আপোনালোকে বাৰু জানেনে? আচলতে আমি ৰাতি যিমানে ব্ৰাছ কৰি নহওঁ কিয়, ৰাতিপুৱা আমাৰ মুখখন নিশ্চয় গোন্ধায়। আমাৰ মুখৰ ভিতৰত ৰাতি শোৱাৰ পিছত বিভিন্ন ধৰণৰ অনুজীৱ, বেক্টেৰিয়া আদি অধিক বেছি পৰিমাণে বৃদ্ধি হয়, যাৰ ফলত আমাৰ মুখখনৰ পৰা ৰাতিপুৱা বহুত বেয়া গোন্ধৰ অনুভৱ হয়। আচলতে আমি যেতিয়াই কথা পাতো বা কোনো বস্তু চুবাওঁ, তেতিয়া আমাৰ মুখে বহু বেছি পৰিমাণে চেলাইভাফা, যাক থু বুলিও কোৱা হয়, উৎপন্ন কৰে, যিবোৰে আমাৰ মুখত থকা এই বেক্টেৰিয়া আৰু অনুজীৱবোৰৰ বৃদ্ধিত বাধা দিয়ে। আপোনালোকে চাগে কেতিয়াবা নিশ্চয় লক্ষ্য কৰিছে যে আমি যেতিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট কৰো বা ৰাতিপুৱা আহাৰ গ্ৰহণ কৰো, তাৰ পিছত আমি বহু সময় ধৰি একো নাখালেও আমাৰ মুখখনৰ পৰা কোনো ধৰণৰ গোন্ধ নোলায়, কাৰণ আমি কাৰোবাৰ লগত নহয় কাৰোবাৰ লগত কথা পাতি থাকো বা কিবা চুপাই থাকো। কিন্তু ৰাতিটো আমি শুওঁতে আমাৰ মুখে কোনো ধৰণৰ কাম নকৰে, যাৰ বাবে ই চেলাইভা ৰিলিজ কৰিবই নোৱাৰে, যাৰ ফলস্বৰূপে মুখ থকা এই বেক্টেৰিয়াবোৰ প্ৰচুৰ পৰিমাণে বংশবৃদ্ধি কৰে আৰু ৰাতিপুৱা সেই বেয়া গোন্ধ ওলায়। নম্বৰ 4, কুকুৰাবোৰে কিয় ডাক দিয়ে? বন্ধুসকল, আপোনালোকে ৰাতিপুৱা হোৱাৰ লগে লগে কুকুৰাই ডাক দিয়া নিশ্চয় শুনিছে, কিন্তু আপোনালোকে বাৰু জানেনে যে কুকুৰাই ৰাতিপুৱা কিয় এনেকৈ ডাক দিয়ে? এতিয়া আপোনালোকে বহুতে ভাবিব পাৰে যে টোপনিৰ পৰা জগাবৰ কাৰণে এনেকুৱা কৰে, কিন্তু আচলতে সিহঁতে ডাক এই কাৰণেই দিয়ে যে সিহঁতে দিনৰ সকলো সময়তকৈ ৰাতিপুৱাৰ সময়খিনিতে সকলোতকৈ বেছি এক্টিভ থাকে, আৰু লগতে আন কুকুৰাবোৰৰ লগত কমিউনিকেট কৰিবৰ কাৰণে সিহঁতে এনেকুৱা কৰে। নম্বৰ 3, কিবৰ্ডৰ লেটাৰবোৰ এনেকুৱাকৈ কিয় থাকে? বন্ধুসকল, আপোনালোকে কেতিয়াবা নহয় কেতিয়াবা কম্পিউটাৰৰ কিবৰ্ডত নিশ্চয় টাইপিং কৰিছে, কিন্তু আপোনালোকে যদি লক্ষ্য কৰে তেনেহলে তাত থকা আখৰবোৰৰ ফৰ্মেটটো এনেকুৱাকৈ নাথাকি কিবা খেলি মেলিকৈ, অৰ্থাৎ এনেকুৱাকৈহে থাকে। বন্ধুসকল, আপোনালোকে বাৰু জানেনে কিবৰ্ডবোৰ কিয় এনেকুৱাকৈ থাকে? আচলতে বন্ধুসকল, যেতিয়াই পৃথিৱীত প্ৰথমতে টাইপৰাইটাৰ আৱিষ্কাৰ হৈছিল, তেতিয়া তাত কিবৰ্ডৰ আখৰৰ ফৰ্মেটটো ABCDৰ দৰে, অৰ্থাৎ নৰ্মেলেই আছিল, যাৰ ফলত সেই সময়ত টাইপ কৰা মানুহবোৰৰ টাইপিং স্পীড বহু বেছি আছিল, যাৰ কাৰণে সেই টাইপৰাইটাৰবোৰে ইমান স্পীডক কণ্ট্ৰল কৰিবই নোৱাৰি অতি কম দিনৰ ভিতৰতে বেয়া হৈ গৈছিল, যাৰ ফলত সেই টাইপৰাইটাৰ বনোৱা কোম্পানীবোৰে টাইপৰাইটাৰৰ আখৰবোৰৰ ফৰ্মেটটো ABCDৰ পৰা পৰিৱৰ্তন কৰি এনেকুৱাকৈ খেলি মেলি কৰি সজাইছিল, যাৰ ফলত সেই টাইপিং কৰা মানুহবোৰৰ টাইপিং স্পীড কমাৰ লগতে সেই মেচিনবোৰো বহু দিন ধৰি চলিছিল। বন্ধুসকল, এতিয়া বাৰু আপোনালোকে গম পালেনে যে কিবৰ্ডৰ আখৰবোৰ এনেকৈ নাথাকি কিয় এনেকৈ থাকে? নম্বৰ 2, নোটবুকবোৰত কিয় বাৰু মাৰ্জিন টনা হয়? বন্ধুসকল, আমি সকলোৱে সৰুৰে পৰা বহীত লিখোতে মাৰ্জিন নিশ্চয় টানিছো, যিটো আমি ছাৰ বা বাইদেৱে চিগনেচাৰ কৰিবলৈ বা নম্বৰ দিবলৈ থব লাগে বুলি ভাবিছিলো। তেনেহলে আপোনালোকে এই মাৰ্জিন টনাৰ আচল কাৰণটো জানি নিশ্চয় আচৰিত হব। আচলতে বন্ধুসকল, যেতিয়াই চাইনাত এই নোটবুকবোৰ বনোৱা হৈছিল, সেই নোটবুকবোৰ নিগনিয়ে কুটি কুটি খাই বহীবোৰ নষ্ট কৰি পেলাইছিল, যাৰ কাৰণে চাইনিজ লোকসকলে এই বহীবোৰৰ চাইডত মাৰ্জিন বনাবলৈ আৰম্ভ কৰি দিলে, যাৰ দ্বাৰা মানুহে পেজৰ কিনাৰৰ পৰা লিখা আৰম্ভ নকৰি মাৰ্জিনৰ কাষৰ পৰা লিখা আৰম্ভ কৰে, যাতে নিগনিয়ে যদি সেই বহীখন কুটিলেও নোটছবোৰ সুৰক্ষিত হৈ থাকে। নম্বৰ 1, কণীবোৰ কিয় এনেকুৱা হয়? বন্ধুসকল, আপোনালোকে বাৰু কেতিয়াবা ভাবি চাইছেনে যে কণী বইল কৰিলে তাৰ মাজৰ অংশ কিয় হালধীয়া হয়? আচলতে বন্ধুসকল, ইয়াৰ কাৰণটো হৈছে যেতিয়াই কণী এটা বইল কৰা হয়, তেতিয়া সি আইৰণ আৰু ছালফাৰৰ নিচিনা কিছুমান যৌগ এৰি দিয়ে, যিবোৰে কণীৰ এই হালধীয়া বৰণ প্ৰদান কৰে। কিন্তু বন্ধুসকল, ইয়াৰ ফলত কণীত থকা পৰিপুষ্টিৰ মাত্ৰা কোনো ধৰণৰ পৰিৱৰ্তন নহয়। বন্ধুসকল, এতিয়া আপোনালোকে বাৰু গম পালেনে যে কণীৰ বৰণটো বইল কৰাৰ পিছত কিয় এনেকুৱা হয়? আপোনালোকে যদি আমাৰ এই ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহলে এই ভিডিঅ'টোৰ ঠিক তলতে থকা ছাবস্ক্ৰাইব বুটামটোত ক্লিক কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু তাৰ লগতে থকা বেল আইকনটোত ক্লিক কৰি অলপ চিলেক্ট কৰি দিয়ক, যাতে যেতিয়া এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আমাৰ এই চেনেলটোত আপলোড কৰা হয়, তেতিয়া তাৰ জাননী আপুনি সকলোতকৈ আগতে পায়, আৰু যিটো সম্পূৰ্ণ বিনামূলীয়া। আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পাইছে, তেনেহলে ভিডিঅ'টো ঠিক তলতে থকা লাইক বুটামটোত ক্লিক কৰি ভিডিঅ'টো লাইক কৰক, কমেন্ট কৰক, আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে আনেও এই ফেক্টবোৰৰ বিষয়ে জানিব পাৰে।
আৰু লগতে আজিৰ এই ভিডিঅ'টোত দেখুওৱা ফেক্টবোৰৰ ভিতৰত আপুনি কিমানটা আগতেই জানিছিল সেইটো কমেন্ট কৰি জনাব নাপাহৰিব